হেল্ল' গাইজ গুড মৰ্ণিং আপোনালোক সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগত জনাইছোঁ। তো আজি হৈছে 29 তাৰিখ আৰু মোৰ আগৰ ভিডিঅ'টো যোনে চাইছিলে গম পাইছিলে 29 তাৰিখে আমি গৈ আছোঁ। ক'ত গৈ আছোঁ কোৱা নাই এতিয়ালৈকে, মানে এটা জেগাত যাম বুলি কৈছোঁ। তো আমি ওলাই মেলি পূৰা ৰেডি। আৰু এইফালে মোৰ লগৰটো দিব্য, অলপ ৰুমৰ অৱস্থা বেয়া হৈ আছে আমাৰ। এইফালে দিব্য ৰেডি নে? ৰেডি আৰু অলমষ্ট। অ'কে, পূৰা বেগ চেগ চব পেকিং কৰি দিছোঁ। আৰু লগত যাব আৰু লগৰখিনি যাব, চব গৈ পেলাই আমি এটা ঠাইত একগোট হ'ম। যিহেতু আমাৰ 2:45 ট্ৰেইন আছে কামাখ্যা ষ্টেচনত। এতিয়া আমি সকলোবোৰ তালৈকে যাম, চব নিজে নিজে তাত গৈ মেলি চব লগ হৈ মেলি ধুনীয়াকৈ যাম। সেয়াই, বাকী ধুনীয়াকৈ দেখাই থাকিম। ব্লগটো এনজয় কৰক। আজিৰ পৰা মানে ডেইলি ব্লগ যাব, ডেইলি ব্লগ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যোনসকলে নতুনকৈ চাই আছে, আৰু লাইকটো কৰিবই, শ্বেয়াৰো কৰি দিব প্লিজ, কাৰণ মোৰ চেনেলটো অলপ ডাউন পৰি আছে। চ' প্লিজ কৰি দিব। তো এনজয় কৰক ব্লগটো। ফাইনেলি আমি ৰেডি হৈ গ'লো। এতিয়া ধুনীয়াকৈ যাম। আমি উবেৰো বুক কৰিলোঁ। উবেৰো তলত আহি ৰখি আছেহি। এতিয়া আৰামছে যাম। আৰু এইফালে লগৰটো ওলাইছে, চব দেখাই থাকিম আপোনালোকক। ত' ফাইনেলি গাইছ আমি ৰেডি হৈ গ'লো। এইফালে দাদা উবেৰ দাদাও আহি পালেহি। তাৰপিছত এতিয়া ধুনীয়াকৈ যাম। আৰু আমাৰ ঘৰত এইফালে দিব চলে ফেৰিম। এইফালে আমাৰ উবেৰ আহি পাই গ'লি গাইছ। ধুনীয়াকৈ উঠি লওঁ। ফাইনেলি আমি গাড়ীত উঠি ল'লোঁ। আৰু পূৰা মজাকৈ গৈ আছে। এতিয়া এক্সপিৰিয়েঞ্চটো ভাল লাগিছে, মজা। আমাৰ ফাৰ্ষ্ট টাইম জাৰ্ণি বুলি একেলগে চাই থাকোঁ। মজা ভিউজ মজা লাগিছে। এতিয়া ডাইৰেক্ট গৈ কামাখ্যা ষ্টেচনতে আপোনালোকক লগ পাম। এতিয়া আমি আহি পালোহি মা কামাখ্যা মন্দিৰলৈ যোৱা ৰাস্তাটো ওচৰত। তো ভিতৰলৈতো যাবলৈ এতিয়া নোৱাৰিলোঁ আৰু ইয়াৰ পৰা সেৱা কৰিছোঁ নহয়। তাতে ভালে বোলে ঘূৰি আহোঁ, তাতে ট্ৰিপটো বোলে যাওঁ। ফাইনেলি পাই গ'লি কামাখ্যা ষ্টেচন। আৰু এতিয়া লগৰখিনি ফোন এটা কৰোঁ। আৰু বাকীখিনি আহি আছে, চব আহিলে বহুত বেছি এক্সাইটমেণ্ট হৈ আছোঁ। মানে বেলেগে আৰু কামাখ্যা ষ্টেচন মজা। হেৰি কৰিছে নামো কৰি আছোঁ। ক'ত আছে? কোন বহিম দিয়া দে। ত' গাইছ আমিয়ে প্ৰথম আহিলোঁ মানে কেছ নাই। ফাইনেলি আমি জংচনত আৰু লগৰখিনি আহি আছে। আমি এতিয়া আমাৰ ট্ৰেইন এইখন, আজি যাত্ৰাৰ ট্ৰেইন এইখন। আৰু বহুত এক্সাইটেড, গাড়ী দিব কেনেকুৱা এক্সাইটেড, বহুত বেছি মজা। আৰু এইখনতে যাম ব্ৰহ্মপুত্ৰ মিল। তাকে এতিয়া অলপ টাইম লওঁ, লগৰখিনি আহক, তাৰপৰা আপোনালোকক ভিডিঅ' কৰি দেখাম। গাইজ ফাইনেলি চবকে লগ পাই গ'লো। গৈ আছোঁ কেনেকুৱা এক্সাইটমেণ্ট, এই মজা। এইফালে প্ৰজ্ঞানী ব্লগাৰ প্ৰাঞ্জিত, কেনেকুৱা লাগিছে? গাইজ এইফালে চাই দিয়া এবাৰ, হাই এটা কৈ দিয়া। অ'কে গাইজ মজা। ফাইনেলি এতিয়া জোচটো বেছি লাগিছে। আৰু অলপ পিছত যোনটো ধামাকা হ'ব ফুটি যাব চব। শান্ত ল'ৰা দুটা সেইফালে চাই দিয়া, শান্ত ল'ৰা দুটা চাওঁ। মজা। আমি ফাইনেলি ট্ৰেইনত উঠি গ'লোঁ। আৰু ট্ৰেইনখন অলপ পিছতে ষ্টাৰ্ট হ'ব। এতিয়া আমাৰ এটাই মানে দিগদাৰ হৈ আছে কি, আমাৰ মানে একচুৱেলি টিকেটটো শ্বেয়াৰিঙত অলপ হৈ গ'ল, দুটামান টিকেট। সেইটো কাৰণে অকণমান খেলি মেলি হৈ গ'ল। আৰু যোনকেইজনী ছোৱালী গৈছে সিহঁতক মানে আমি সেইখিনি কৰি মেলি আমাৰ নিজৰখিনিয়ে তো শ্বেয়াৰিঙতে এডজাষ্ট কৰিবলৈ কৈছে। কেছ নাই, গৈ আছোঁ। তো অকণমান কষ্ট কৰিবই লাগিব চব ফালৰ পৰা, বাকী কেছ নাই। আৰু ধুনীয়াকৈ পাই গ'লোঁ এতিয়া এয়া গুৱাহাটী কামাখ্যা ষ্টেচন। আৰু মজাকৈ আমাৰ চিটটো আজি দেখাই আছোঁ। গাইছ এতিয়া আমাৰ চিটটো এইফালে বহি আছে আয়ুষ। কেনেকুৱা লাগি আছে?
কেনেকুৱা লাগিছে আজি পুৰা এক্সাইটেড নে দুদিনৰ পিছত ডাইৰেক্ট দিল্লী মজা আমাৰ মাজত দিব্যয়া কেনেকুৱা লাগিছে আজি তোমাৰ ফাৰ্ষ্ট জাৰ্ণি ন ট্ৰেইনত নাই নাই আগতে এবাৰ গৈছোঁ গৈছা কেনেকুৱা লাগিছে হ'লেও আজি গৈ আছোঁ ভালে লাগিছে আমাৰ আয়ুষ কেনেকুৱা ফিল হৈছে আজি কি কৈছে একো শুনা নাই ডাঙৰকৈ ক'ব ভালেই লাগিছে বোলো ভাল লাগিছে অলপ আগত যে আহিছিলে সেইজন কেনেকুৱা লাগিছিলে ভাল লাগিছিলে আৰু গাইছ আমি একদম পূৰা পৰিৱেশ চাই গৈ আছোঁ এতিয়া আজিতো খেলো আছে গাইছ খেলো চাব লাগিব এতিয়া খেল আছে খেলো চাব লাগিব 8টা বজাৰ পৰা খেল আছে চাম ধুনীয়াকৈ আজি জাৰ্ণি তেনেকুৱাই আৰু ট্ৰেইনৰ ভিতৰতে পাব ইমানো মানে হেৰি নহয় চাই থাকক তো গাইছ এতিয়া অকণমান আমাৰ এটা খেলি মেলি এটা হ'ল চবৰে মানে নাম্বাৰবোৰ বেলেগ বেলেগ হৈ গ'ল এতিয়া আমাৰ বি সৰু কৰিছে তেনেকৈ হেৰিয়তো কিমান আছিলে B3 B1 আছে M1 M3 মানুহ আহি আমাৰ ইয়াত বহি আছে গাইছ আমি বৰ্তমান পালোহি ৰঙিয়া ষ্টেচন ৰঙিয়া জংচন ইয়াৰ পৰা বহুত দূৰ আছে গাইছ ষ্টাৰ্টিং হৈছে গাইছ আমাৰ মানুহবোৰ আহি পাই গ'লে এইফালে যেন তেন পাইছেহি পুৰা য়েছ ফাইনেলি বাকীখিনি আমি যাব লাগিছিলে এপাক চবকে চাবলৈ বৰ্তমান আমাৰ মাজত আহি পালেহি প্ৰাণজিত হাই গাইছ কেনেকুৱা লাগি আছে আহি পালোঁ ভাল লাগি নাই ইমানটা কাৰণ আমি বেলেগকৈ পৰিলোঁ দবাটো দবাটো বেলেগকৈ সেইটো বেলেগ কথা বাৰু এতিয়া কিবা এটা চাওঁ কেইটা মেনেজ এটা দিব লাগিব এতিয়া বুলি ন যদি তিতি ছাৰ আহিলে এই ছাৰ আহিলে ছাৰক কিবা এটা মেনেজ দিওঁ গাইছ মানে ভিডিঅ'টো কৰিবলৈ বিচাৰে ओ बोला इधर भी 3 है सब उल्टा पुल्टा हो गया बीच में खाली होगा हाँ 47 में पास में खाली होने के लिए 60 M2 এইফালে আমাৰ আয়ুষ আৰু মই গৈ আছোঁ বৰ্তমান পুৰা মানুহ থাকে ফাইনেলি চবকে লগ পাই গ'লে এইফালে হাই কৰিয়া এই চালা হাতৰ পুৰা এতিয়া আমি পুৰা গেমত ব্যস্ত এইফালে আমাৰ পাণ্ডে ভাইয়া কেঁচা লাগ ৰা একদম মজা এই এইফালে আয়ুষ এইফালে আমাৰ দিব্য প্ৰাণজিত মেৰা দো मेरा बात नहीं आएगा तुम्हारा ভিডিঅ' বনাই আছে নেকি তুমি হা হয় নেকি কেনেকুৱা লাগিছে মজা একদম নাইস इसका चैनल में कॉपीराइट वो 9 एक को स्किप कर देना So guys, বৰ্তমান আমি ক'ত পালোহি এইটো চাব লাগিব ক'ত পালোহি আমি এতিয়া আমি ক'ত পালোহি दिल्ली কি অসমৰ দিল্লী কোন অসমৰ দিল্লী মজা মুচন্দু কিন্তু ভাল লাগিছে এইফালে কেনেকুৱা লাগি আছে ভাল লাগিছে মজা এইফালে আমাৰ ফ্ৰান্সিছে কি কৰি আছা চাওঁ ফ্ৰান্সিছ এইফালে চাওঁ কি কৰি আছা তুমি তুমি কি কাক মজা। কথা সুধিছা এইফালে আমাৰ প্ৰাণজিত আৰাম টাইটানিক পজ খালি শুই পেলাই দিছে এইটো বেলেগ কথা এইফালে বা পুৰা শুই আছে তুমি শুয়ে থাকা আৰু দিনটো একদম তাৰপৰা আমাৰ এইফালে ছোৱালীকেইজনী কি হাল কেলে কেলে তেত ভাবিলে মনস্মিতা কেনেকুৱা লাগি আছে মজা নে মজা অলপ ৰেষ্ট লৈছোঁ অলপ পিছত গাইছ খেল আছে নহয় আজি ফাইনেল আজি পুৰা মজা চবেই খেল চাম এইফালে বহি আছোঁ চব আমি এনেকৈ এইফালে চব প্ৰাণজিত চাব লাগিব চাব 8টা বজাৰ পৰা আছে এনেকুৱা এই 8টা বজাৰ পৰা খেল তো গাইছ এতিয়া বহি আছোঁ আমি এনেকৈ চবেই বোৰ খাইছানে গাইছ তোমাক দেখি পিনে বেছি ইণ্টাৰেষ্টিং ভোকটো বহুত লাগিছে এতিয়া সময় কিমানত দেখা থাকে বা সময়টো এতিয়া আমাৰ 25 খাবলৈ মেলিবলৈ অকণমান টাইম লাগিব মানে এনজেপিতে খাব লাগিব আমি তো বাকী বেছি নেদেখাওঁ আৰু ন আমি খেলখনো চাওঁ আপোনালোকে খেল চাওঁ কাইলৈ পৰা ভালকৈ কণ্টিনিউ কৰিম আজি বেছি ভাগৰ লাগি আছে অলপ তো আজি ইমানেই আৰু তো বাই
চ' গাইজ ফাইনেলি যিহেতু শেষ কৰিছিলোঁ কিন্তু মানে নকৈ নোৱাৰিলোঁ ফাইনেলি আমাৰ ইণ্ডিয়া জিকি গ'ল নে কি কয় প্ৰাঞ্জিত ফাইনেলি ইণ্ডিয়া জিকি গ'ল গাইজ ফাইনেলি বহুত বছৰৰ মূৰত বহুত বছৰৰ মূৰত বহুত মনটো শান্তি লাগিছে আৰু এতিয়া বেছি ফুৰিব পৰা নাই কাৰণ মানুহ চব শুই আছে বাকী বেলেগ কথা একো নকওঁ আপোনালোকো শুই যাওক আমিও শুওঁ এতিয়া নেকি কাইলৈ লগ পাম এতিয়া পৰা ডেইলি ব্লগ আহিব খালি চেনেলটো ছাবস্ক্ৰাইব কৰিব নেকি কৰিব লাইক লাইক শ্বেয়াৰ চব ছাবস্ক্ৰাইব চব কৰক যিমান দি আছে চব কৰক ৰিপৰ্টাৰ বাদে দেই